মহাশিৱৰাত্ৰিৰ দিনটোত কি কৰিব আৰু কি কৰিব নালাগে। ব্ৰতৰ লগতে জড়িত নিয়মবোৰ এই ভিডিঅ'ৰ যোগেৰে জানি লওক। মহাশিৱৰাত্ৰি শুভ উৎসৱত ভগৱান শিৱ আৰু মাতৃ পাৰ্বতীক পূজা কৰিলে সাধকৰ সকলো কামনা পূৰণ হয় আৰু জীৱনত সুখ আহে। লগতে এই দিনটোত ব্ৰতৰ নিয়মাৱলী পালন কৰা হয়। বিশ্বাস কৰা হয় যে শিৱৰাত্ৰিৰ ব্ৰত পালন কৰিলে বিবাহৰ বাটত অহা বাধাৰ পৰা সকাহ পোৱা যায়। প্ৰতি বছৰে ফাগুন মাহৰ কৃষ্ণপক্ষৰ চতুৰ্দশী তাৰিখত মহাশিৱৰাত্ৰিৰ উৎসৱ পালন কৰা হয়। এই উৎসৱৰ বাবে শিৱ মন্দিৰসমূহ সুন্দৰকৈ সজাই তোলা হয় আৰু ভক্তসকলৰ মাজত বিশেষ উৎসাহ দেখা যায়। এই দিৱসত ভগৱান শিৱ আৰু মাতৃ পাৰ্বতীৰ নামত উৎসৰ্গা কৰা হয়। সাধকসকলে মহাশিৱৰাত্ৰিৰ পূজাৰ সময়ত ভগৱান শিৱৰ অভিষেক কৰে, যাৰ বাবে তেওঁলোকে শুভ ফল পায়। বিশ্বাস কৰা হয় যে মহাশিৱৰাত্ৰিৰ দিনা কিছু নিষিদ্ধ কাম কৰিলে মহাদেৱক ক্ষুব্ধ হ'ব পাৰে আৰু ভক্তজন পূজাৰ সম্পূৰ্ণ ফলাফল পোৱাৰ পৰা বঞ্চিত হ'ব পাৰে। এনে পৰিস্থিতিত মহাশিৱৰাত্ৰিৰ দিনটোত কোনবোৰ ভুল পৰিহাৰ কৰিব লাগে এই ভিডিঅ'ৰ মাজেৰে জানি লোৱা হওক। মহাশিৱৰাত্ৰিৰ দিনা কি কৰিব? মহাশিৱৰাত্ৰিৰ দিনা ৰাতিপুৱা সোনকালে উঠক। গা ধোৱাৰ পিছত পৰিষ্কাৰ কাপোৰ পিন্ধক। গংগা পানী ছটিয়াই মন্দিৰ শুদ্ধ কৰিব। গুণী বস্তু গ্ৰহণ কৰক। খাদ্য আৰু ধনকে ধৰি বস্তু দান কৰা। সঁচা হৃদয়েৰে শিৱ চালিচা আৰু মন্ত্ৰ জপ কৰক। মহাদেৱক বিশেষ বস্তুৰে অভিষেক কৰক। জীৱনত সুখৰ আগমনৰ বাবে মহাদেৱৰ ওচৰত প্ৰাৰ্থনা কৰক। মহাশিৱৰাত্ৰিত কি কৰিব নালাগে? মহাশিৱৰাত্ৰিৰ দিনা তামসিক বস্তু সেৱন নকৰিব। কাৰো লগত তৰ্ক নকৰিব। ৰাতিপুৱাৰ পূজা কৰাৰ পিছত দিনটোত শুব নালাগে। পূজাৰ সময়ত শিৱলিংগক ভঙা চাউল আগবঢ়াব নালাগে। কাৰো কথা ভুলকৈ নাভাবিব। নাৰীক অপমান নকৰিব। মহাশিৱৰাত্ৰিৰ 2025 বৰ্ষৰ শুভ সময় আপোনালোকে এই ভিডিঅ'ৰ সহায়ত জানিব পাৰিব। ফাগুন মাহৰ কৃষ্ণপক্ষৰ চতুৰ্দশী তিথি অহা 26 ফেব্ৰুৱাৰী পুৱা 11:08 পৰা আৰম্ভ হ'ব। একে সময়তে 27 ফেব্ৰুৱাৰীৰ পুৱা 8:54 এই পূজাৰ অন্ত পৰিব। এইদৰে 26 ফেব্ৰুৱাৰীত মহাশিৱৰাত্ৰিৰ উপবাস পালন কৰা হ'ব। যদি আপুনি মানসিক চাপৰ সমস্যা